আহকচোন আজি বনাওঁ আমৰ জ্বলা মিঠা টক। আমাৰ বাৰীত মানে আমজোপা আছিলে, আমজোপা বহুত ডাঙৰ ডাঙৰ হৈ আছে, কিন্তু খাওঁ খাওঁ লাগি আছে খাবলৈ, মানে এই বহুত টেঙা এনেকৈ খাব নোৱাৰি, সেইকাৰণে ভাবিলোঁ এনেকৈ খাওঁ বুলি। তাৰপিছত এয়া আম এটা আনি পেলাই ধুনীয়াকৈ ধুলোঁ, ধুই পেলাই এয়া কাটি ল'লোঁ, কাটি পেলাই এফাল ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এফাল থৈ দিলোঁ। দেখিছেনে, মানুহ দুটাহে হৈয়ে যাব আৰু, মানে মানুহজন নাই যিহেতু, ল'ৰাই ময়ে খাম। তাৰপিছত এয়া ধুনীয়াকৈ তেল দিলোঁ, তেলতে পাঁচফোৰণ কেইটামান দিলোঁ, তাৰপিছতে এয়া জিৰা দিলোঁ কেইটামান মানে চব গুটি আছিলে সেয়াও কেইটামান দি দিছোঁ। তাৰপিছত ধুনীয়াকৈ এইখিনি অকণমান ভাজি লৈ পেলাই তাতে জলকীয়াও দিছোঁ বাৰু। তাৰপিছত এয়া জলকীয়াটো দেখাবলৈ নহ'লে, তাৰপৰা আমখিনি এনে বহাই দিলোঁ, বহাই দি অকণমান ধুনীয়াকৈ অকণমান লৰাই লৈ ভাজি পেলাই, তাৰপিছত এয়া জোখমতে অকণমান নিমখ, তাৰপিছতে অকণমান হালধি। আপোনালোকে বাৰু এনেকৈ খায়নে বাৰু জনাবচোন দেই। মই বাৰু খাওঁ আগতে, কিন্তু এইবাৰ প্ৰথম এনেকৈ বনাইছোঁ, মানে আগতে খোৱা হোৱাই নাছিলে। তাৰপিছত আজি ভাবিলোঁ আজি গৰমো পৰিছে, আজিয়ে খাওঁ বুলি এয়া বহাই দিলোঁ। তাৰপিছত এয়া অকণমান জিৰা, অকণমান ধনিয়া, তাৰপিছতে অকণমান ৰঙা জলকীয়া গুড়ি সেয়াও দি দিলোঁ। তাৰপিছত এই শেষত চেনি দি দিলোঁ। দেখিছেনে, যিহেতু বহুত টেঙা এনেকৈতো খাব নোৱাৰি, সেয়া দেখিছেনে চেনি দি দিলোঁ। তাৰপিছত চেনি দিয়াত কালাৰটো দেখিছেনে ইমানেই ধুনীয়া আহিছে নহয়। তাৰপিছত এয়া মোৰ আমৰ টক ৰেডি হৈ গ'ল। এইটো আমটো বহুত টেঙা আগতেও, এনেকৈ খাবলৈ কিন্তু বহুত ধুনীয়া হৈছিলে, মানে একদম মিঠা হৈ পৰিলে। আৰু এই ভাত সাজ ৰেডি হৈ গ'ল। এইফালে আমলেট, কুন্দুলি ভাজি, আমৰ টক আৰু মাছৰ তৰকাৰী আছিলে। তাৰপিছত এয়া ভাত সাজ খাই ল'লোঁ। তাৰপিছত ভাত খাই এয়া তামোলখনো খালোঁ। তামোলখন দেখি কাৰ কাৰ লোভ লাগিছে বাৰু জনাবচোন দেই। আজিলৈ আহিলোঁ, বাই বাই।